Hey guys, happy festival! আনেটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি এইটো ভিডিঅ'ত এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিবলৈ ওলাইছো কাৰণ মই অসম এৰিব ওলাইছো। অসমখন মই এৰিব ওলাইছো, অসমৰ পৰা যাব ওলাইছো। মই বাংলাদেশী নহয়, তথাপি অসম এৰিবলৈ বাধ্য হৈছো। তো আপোনালোকৰ লগত এই কথাটো বুজা মিলা কৰিম, কেনেকুৱা হয় আপোনালোকক পৰামৰ্শ আগবঢ়াব। তো তাকে লৈ এই ভিডিঅ'টোত আহিবলৈ মই কথাটো কি জানেনে, মই যাবলৈ ওলাইছো হায়দৰাবাদ। আৰু কিয় যাবলৈ ওলাইছো সেইটোৱেই আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছো। একচুৱেলি মোৰ এইবাৰ কমপ্লিট হ'ল হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ কমপ্লিট হ'ল, আৰু মই ফাৰ্মাচী কৰিম। তো বি ফাৰ্ম কৰিম বুলি ভাবিছোঁ আগৰ পৰাই। চ' সেইকাৰণে এডমিশ্যন ল'লোঁ হায়দৰাবাদ। আৰু তাতে বি ফাৰ্ম কোৰ্চটো হ'ল 4 ইয়াৰ 4 বছৰৰ কোৰ্চ, আৰু সেইকাৰণে মোৰ যাব লগা হ'ল। আৰু চ' 4 বছৰৰ কাৰণে অসমখন মই এৰিলোঁ। 4 বছৰৰ কাৰণে মই বৰ্তমান অসমতে আছোঁ। 4 বছৰৰ কাৰণে মই অসমখন এৰিম। আজি হৈছে 27 তাৰিখ, মোৰ 5 তাৰিখত নৱেম্বৰৰ 5 তাৰিখত ফ্লাইটৰ টিকট আছে। চ' মোৰ যাবই লাগিব আৰু পঢ়িবই লাগিব, যিহেতু এইটোৱে হৈছে লাইফৰ চবচে ডাঙৰ বস্তু, পঢ়া শুনা কামটো। চ' সেইকাৰণে মই যাবই লাগিব, আৰু সেইটোৱে আছিল। তো আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব মোৰ সিদ্ধান্তটো কেনেকুৱা হৈছে। চ' যাবই লাগিব, কষ্ট কৰিলে ফলৰ দিশত চাব নালাগে, কষ্ট কৰি যাব লাগে। আৰু তাকে ভাবি মই সেয়াই আৰু জীৱনত কিবা পাবলৈ হ'লে অলপ ত্যাগ কৰিবই লাগে। তো তাকে ভাবি মই যাবলৈ ওলালোঁ হায়দৰাবাদ। তো 4 বছৰৰ কাৰণে অসম এৰিলোঁ। আপোনালোকে বেয়া নাপাব, কাৰণ মোৰ অলপ বেয়া লাগি আছে নিজৰ মাতৃভূমিখন এৰি যোৱা। तुझे कितना चाहने लगे हम। তো ঘৰৰ পৰা হায়দৰাবাদ পঠাবলৈ মানা কৰিছে, সিহঁতে পঠাব নিবিচাৰে। তথাপি মোৰ যিটো এইম, সেইফালে লক্ষ্য কৰি মই ঘৰৰ মানুহক মনাইছোঁ। সিহঁতে এতিয়া অনুমতি দিছে। তো ঘৰৰ মানুহৰ অনুমতি নোহোৱাকৈ একো কৰিব নোৱাৰোঁ। তো তেখেতে ঘৰৰ মানুহে এতিয়া যাব কৈছে, আৰু সেইকাৰণে 5 তাৰিখত মোৰ ফ্লাইটৰ টিকেট আছে, মই যাবলৈ ওলাইছোঁ। তো তাকেই আপোনালোকক জনালোঁ। আৰু মোৰ ইউটিউবটো বন্ধ নহয়। আপোনালোকে ভাবিব যে পঢ়া শুনা কৰিব গৈ আছে, কিজানি ইউটিউব বাদ দিছে। নহয়, মই হায়দৰাবাদ গৈ আছোঁ। প্ৰতি সপ্তাহত এটাকৈ ভিডিঅ' দি যাম। আৰু মই ভাবিছোঁ যে হায়দৰাবাদ গ'লে তাত এটা ভাল এটা পৰিৱেশ পামেই, আৰু তাৰ যিবিলাক বস্তু নতুন খোৱা বস্তু বা হায়দৰাবাদৰ কাপোৰ পোচাক সংস্কৃতি তাৰ কেনেকুৱা, ত' সম্পূৰ্ণ বস্তু অসমীয়াৰ লগত মিলে নে নাই বা তেনেকুৱা ধৰণৰ বস্তু মই দেখুৱাই যাম আমাৰ অসমীয়া মানুহসকলক। তো তাকেই। আৰু হায়দৰাবাদৰ ফিল্ম চিটি আছে, আৰু ৰেমজি ফিল্ম চিটি আছে, যিখনত বাহুবলী চিনেমাখন কৰা হৈছিল। ইয়াৰ লগতে উলালা এইবিলাক তাত শ্বুটিং কৰা হৈছিল। তো এইবিলাক দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, আৰু হায়দৰাবাদত বহুতো বস্তু দেখাম। আৰু 5 তাৰিখৰ পৰা মোৰ ষ্টাৰ্ট হ'ব ভিডিঅ' বনোৱা প্লাছ পঢ়া শুনাৰ কামটো। তো 5 তাৰিখত প্ৰথমতে এটা ভিডিঅ' পাব, যিখন হ'ব ফ্লাইটৰ ভিতৰৰ পৰা এটা ভিডিঅ' আপোনালোকৰ কাৰণে। তো যিসকলে এই চেনেলটো নতুন, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে বেল আইকনটো প্ৰেছ কৰি দিব। আৰু হায়দৰাবাদৰ নতুন সংস্কৃতি, নতুন হায়দৰাবাদৰ বস্তুবিলাক জানিবলৈ এই চেনেলটোৰ লগত থাকিব, মৰম দিব। আৰু আপোনালোকৰ মৰম পালে মোৰো অনুপ্ৰেৰিত সময়, তেতিয়া ভিডিঅ' বনাই ভাল লাগিব। তো তাকেই আপোনালোকক জনাই থলোঁ। তো মোৰ ইনষ্টাত ফ'ল' কৰিব, তাতে আপডেটবোৰ পাই থাকিব হায়দৰাবাদৰ কোনদিনা সেয়ে আৰু আপডেটবোৰ জানিবলৈ। তো আজিলৈকে পাই, নেক্সট 5 তাৰিখত ফ্লাইটৰ ভিতৰৰ পৰা এটা ভিডিঅ' পাব। ৰ'ব ভিডিঅ'টো কাটি নিদিব। মোৰ লগত আছে মিষ্টাৰ শ্ৰীজল বাবু, যিজনে অসমৰ ৰাইজৰ কাৰণে নতুন প্লেচ দেখুৱাই, ব্লগ বনাই, আৰু অসমৰ সংস্কৃতি অসমীয়া মানুহৰ আগত দাঙি ধৰে। তো কেমেৰাৰ আগত আহিবলৈ লাজ পাইছে, এইজনে হৈছে। তেখেতৰ চেনেলটো হৈছে মিষ্টাৰ শ্ৰীজল বাবু। আপোনালোকে গৈ কিনে চাব, আৰু ডেছক্ৰিপশ্যনত লিংকটো থাকিব, তাতো চাব পাৰে। তো ছাপোৰ্ট কৰিব। আমাৰ সৰু ভাইটি বুলি কৈছোঁ, বহুত ভাল ভিডিঅ' বনায়। দাদায়েও হায়দৰাবাদ গৈ আছে, আপোনালোকে ছাপোৰ্ট কৰিব পাৰে। অসমত থাকি হায়দৰাবাদ চাব পাৰিব নিশ্চয়। আৰু মোৰ চেনেলটো চাব, ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব।